ক'ত গৈ আছো মই এইটো আপোনাক লাহে ধীৰে কৈ আছো বাৰু টান হৈ আছে পুৰা বৰফত খেলি আছো পুৰা তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এক্সট্ৰিম ৰাইডাৰ আছাম। তো আজি গৈ আছোঁ এটা ধুনীয়া ৰাইডত ৰাতিপুৱা ওলাই গৈছোঁ চ'ল' ৰাইড মাৰিম আজি অকলে মাৰিম। তো বাইকখন ৰেডি মই বাইকখন দেখাইছোঁ আপোনালোকক সেইপিনে বেগ বান্ধি লৈছোঁ এইপিনে পূৰা ৰেডি হৈ আছে যাবলৈ ৰেডি। এতিয়া মই যাম ডাইৰেক্ট যাম আপোনালোকক কৈ আছোঁ ৰাস্তাত কৈ আছোঁ বাৰু প্ৰথমে ফিল আপ কৰোঁ তেতিয়া গৈ থাকোঁ ইয়াত। তো ফিউলটো ইয়াত ভৰাই লৈছোঁ কিমান আহে জানি যে চাই লওঁ। তো ফিউল আপ কৰি তো মই ওলালোঁ ফিউল 1000 আহিলে ফুল হৈ গ'ল টেংকি। অকল এঘাট কমি আছে অকল এঘাট কমি আছে এইটো একো নাই সেইটো মই ফিল আপ কৰি ল'ম আকৌ যদি অৰুণাচলত যদি পাই যাওঁ এতিয়া কৰি ল'ম। তো এতিয়া গৈ থাকোঁ অৰুণাচলত বাছ বনাব লাগিব বাছ বনাই কিনে এণ্ট্ৰি কৰিব লাগিব। ক'ত গৈ আছোঁ মই এইটো আপোনাক লাহে ধীৰে কৈ আছোঁ বাৰু প্ৰথম এই ভিউটো এনজয় কৰক। আৰু আজি মই আহিছোঁ চ'ল' গৈ আছোঁ ৰাইড আৰু চ'ল' মই বহুত দিনৰ পৰা ভাবি আছোঁ চ'ল' ৰাইড কৰিম তো আজি ফাইনেলি মই আজি চ'ল' ৰাইড কৰিবলৈ ওলাই আহিলোঁ অকলে ওলাই আহিছোঁ। येल्लो भाई मैं पहुँच गया अभी तिनिचुकिया पार जब ग'লোঁ तिनिচুকীয়া এফালে পৰা গৈ থাকোঁ লাহে লাহে বিন্দাছ ৰাতিপুৱা একদম ওলাই আহিছোঁ। আজি কেইটা বজাত 5টা মানতে উঠিলোঁ চাগে 5টা মানতে উঠি কিনে একদম ফ্ৰেছ হৈ কিবা কিবি খাই এতিয়া ওলাই আহিলোঁ আৰু বিন্দাছ ধুনীয়াকৈ। এতিয়া পাই গ'লোঁ ডাইৰেক্ট তিনিচুকীয়া এফালে পৰা গৈ থাকোঁ ভিৰ হৈ আছে পূৰা এইফালে। গাইছ মই এতিয়া পাই গ'লোঁ তালাপ এতিয়া বিন্দাছ গৈ আছোঁ ইয়াৰ পৰা তো ক'তো ৰখাই নাই নন ষ্টপ চলাই আছোঁ। এতিয়া ডাইৰেক্ট ভাবিছোঁ ঢলা শদিয়া ব্ৰিজৰ ওচৰতে ক'ৰবাত ৰখিম ক'ৰবাত যদি চাহ খাবলৈ পাওঁ ৰখিম। চাহটো মই খোৱাই নাই ঘৰত অকল মেগী বনালোঁ খালোঁ আৰু পেকিং কৰিলোঁ ওলাই গুচি আহিলোঁ ৰাতিপুৱা ওলাই আহিলোঁ। তো এতিয়া চাওঁ ইয়াৰ পৰা ঢলা শদিয়া ব্ৰিজ বেছি নাই 15-20 কিলোমিটাৰ ওচৰ এনেকুৱাই কিবা এটা হ'ব 15 কিলোমিটাৰমান হ'ব লাগে 15 কিলোমিটাৰ। তো পাই গ'লোঁ ঢলা শদিয়া ব্ৰিজ এইটো চেক পইণ্ট হয় ইয়াতে। তো এইপিনৰ পৰা লাহেকৈ মই ওলাই দিওঁ এতিয়া ঢলা শদিয়া ব্ৰিজ চেক পইণ্ট এইপিনৰ পৰা গৈ আছোঁ। ইয়াৰ পৰা মই দেখি আছোঁ একদম মায়'দিয়া বৰফ একচুৱেলি মই এতিয়া কৈ দিছোঁ মই ক'ত গৈ আছোঁ মই গৈ আছোঁ চ'ল' মায়'দিয়া আৰু মায়'দিয়া ইয়াৰ পৰা মই বৰফটো দেখি আছোঁ পাহাৰটো একদম ধুনীয়াকৈ জিলি আছে বগা পাহাৰ জিলিকি আছে। তো তালৈ যাবলৈ আহিছোঁ আজি চ'ল' ৰাইড অকলে নিজৰ এটা সাহস লৈ আহিছোঁ অকলে মাৰিমে আজি ৰাইডটো আজি কৰিমে আজি ৰাইড অকলে আহিছোঁ আজি সাহসত আৰু মায়'দিয়া পাহাৰ জিলিকি আছে আগত গৈ কিনে অকণমান ৰখোঁ ৰ'দটো লৈ ঠাণ্ডাও লাগিছে চলাই ৰাতিপুৱাৰ পৰা চলাই আহি আছোঁ নন ষ্টপ চাই ৰাখক গম পাব মই মায়'দিয়াত গৈ আছোঁ। কি মজা লাগিছে মোৰতো একদম মজা লাগিছে মুঠতে আহি পূৰা এনজয় কৰিছোঁ মই আহি। অ' ভাই চাহাব ৰাস্তাৰ মাজত ফটো তুলিছে আপোনালোকে গাড়ী অহা যোৱা কৰে দেখিবই ৰাস্তাত ফটো তুলিছে একদম ঠিক বঢ়িয়া তুলিব লাগে চবেই এনজয় কৰিছে ময়ো এনজয় কৰিছোঁ অকলে আৰু কি লাগে আৰু। তো আহি পালোঁহি ঢলা শদিয়া ব্ৰিজ। তো ঢলা শদিয়া ব্ৰিজটো অলপ পাৰে হ'লোঁ বাৰু এইপিনে তো এতিয়া ব্ৰিজৰ মানে নদীখনো পাৰ হৈ গ'লোঁ আৰু ক'বলৈ গ'লে। তো এইপিনে পৰা গৈ আছোঁ ডাইৰেক্ট এতিয়া মই মায়'দিয়াত এনজয় কৰিম বিন্দাছ। মই জুবিন দাৰ গান গাই আহিছোঁ ৰাস্তাত বিন্দাছ এনজয় কৰি আহিছোঁ ভাল লাগিছে আহি। মানে বাইকখন থৈ দিছোঁ তো অকণমান ৰখিলোঁ ঠাণ্ডা লাগিছে ৰ'দটো লৈছোঁ অকণমান গাটো গৰম কৰি লৈছোঁ তেতিয়া আৰু অকণমান জ'চ পাম তেতিয়া আৰু অলপ এনাৰ্জি পাম। তো ইয়াৰ পৰা একদম মায়'দিয়া পাহাৰ দেখি আছোঁ মই দেখাইছোঁ আপোনালোকে সেইফালে আছে মায়'দিয়া পাহাৰটো। তো মই দেখি আছোঁ বস্তুটো এইপিনে মানে হেৰিটো বৰফ পূৰা পৰি আছে পূৰা বগা পাহাৰ দেখি আছোঁ ইয়াৰ পৰা। তো যাওঁ এনজয় কৰোঁ। यहाँ से वो मायोदिया पहाड़ कितना सही लग रहा है देखने के लिए कितना सुंदर लग रहा है। ইয়াৰ পৰা মায়'দিয়া পাহাৰটো ইমানেই ধুনীয়া লাগিছে চাবলৈ কাৰণে মানে পূৰা জিলিকি আছে হয়তো আপোনালোকে দেখি নাপাব পাৰে কেমেৰাত নাহিব পাৰে ভালকৈ কিন্তু মই ইয়াৰ পৰা পূৰা দেখি আছোঁ পূৰা বগা পাহাৰেদি ঢাকি থৈ দিছে। তো সেই বগা পাহাৰতে মই যাব লাগে আৰু তাত অকণমান এনজয় কৰিব লাগে লাইফটো অকণমান এনজয় কৰিব লাগে আৰু ভাল লাগিছে আজি আহি। তো মই এতিয়া ইয়াৰ পৰা বগা পাহাৰটো দেখি আছোঁ তো গৈ থাকোঁ আপোনালোকক দেখাম বাৰু। মই পাই গ'লোঁ এতিয়া ৰয়িং গেট ইয়াত মই পাছটো বনাব লাগিব পাছটো বনাই এতিয়া লাহেকৈ কৰিব লাগিব। তো ইয়াত লিখা আছে ৰয়িং এইটো মেইন ৰয়িং চেকপ'ষ্টটো হয় ইয়াতে পাছটো বনাব লাগে। তো ৰয়িং ইয়াৰ পৰা আছে 23 কিলোমিটাৰ মায়'দিয়া আছে 78 কিলোমিটাৰ আৰু হানলি আছে 113 কিলোমিটাৰ আৰু আনিনি আছে 258 কিলোমিটাৰ। তো ইয়াতে বনাই লওঁ পাছটো তাৰপিছত গৈ থাকোঁ আৰু। তো গাইছ মই বনাই ল'লোঁ পাছটো বনাই কিনে ইয়াতে চেকপ'ষ্টটো আছে এণ্ট্ৰি কৰি লওঁ এণ্ট্ৰি কৰি কিনে গৈ থাকোঁ পাছ হৈ গ'ল এতিয়া ধুনীয়াকৈ যাওঁ মায়'দিয়া। তো পাছটো ইয়াতে বনাই ল'লোঁ তো তাত এণ্ট্ৰি কৰিলোঁ ইয়াৰ পৰা গৈ থাকোঁ ইয়াৰ পৰা আৰু 75-80 কিলোমিটাৰ আছে এতিয়া গৈ থাকোঁ বিন্দাছ। তো ৰয়িঙত আৰু এবাৰ ফিল আপ কৰি ল'লোঁ ইয়াতে। তো ইয়াতো সোমালে 400 সোমাই ল'লোঁ 400 ৰুপিজ পেট্ৰল এতিয়া গৈ থাকোঁ ডাইৰেক্ট মায়'দিয়া।
পাহাৰখিনি ইয়াৰ পৰা ইমান ধুনীয়া লাগিছে চাবলৈ কাৰণে যিমানখিনি মানে ওচৰত গৈ আছোঁ সিমানে মানে এক্সাইটেড হৈ আছে যে বৰফ কেতিয়া পাম গৈ আছোঁ কি ভাল লাগিছে মানে পাহাৰখিনি চব ইমান ধুনীয়া জিলিকি আছে এইফালেদি চব এইফালে পাহাৰ পাহাৰে এতিয়া পাহাৰৰ মাজতে গৈ আছোঁ আৰু ধুনীয়াকৈ তো মই এতিয়া এটা টিনেলতে পাইছোঁ মই দেখাই আছোঁ টিনেলটো কি হয় তো আপোনালোকে যদি এইপিনে লেফ্ট ছাইডে যায়গৈ তো এইপিনে যদি লেফ্ট ছাইডে যায়গৈ আপোনালোকে ডাম্বুক আৰু পাচিঘাট দি ওলাব পাৰিব এইফালে লেফ্ট ছাইডেদি গ'লে আৰু চিধা গ'লে আপুনি আপোনাৰ ডাইৰেক্ট মায়'দিয়া ওলাব পাৰি তো আপুনি ৰাইডাৰ এটা গৈছে ৰাইডাৰ একো নাজানো আৰু বাইক চাইক বান্ধি লৈছে কিবা কিবি বেগ চেক তো এইপিনেদি যদি যাওঁ তো ডাইৰেক্ট ডাম্বুক ওলাই লেফ্ট ছাইডেদি তো এতিয়া মই ডাইৰেক্ট চিধা গৈ আছোঁ মায়'দিয়া এইফালৰ পৰা তো গাইজ ফাইনেলি পাই গ'লোঁ মই ৰয়িং ইয়াত লিখা আছে ৱেলকাম টু ৰয়িং ইয়াতে লিখা আছে বহুত ধুনীয়াকৈ ৱেলকাম টু ৰয়িং মই ইয়াত ভাবিছোঁ ফটো এটা লৈ লওঁ নেকি ইয়াত আহিছোঁ যদি ফটো এটা লৈ লওঁ ইয়াত তো গাইজ এইটোৱে হয় ৰয়িঙৰ টাউনটো অকণমান সৰুকৈ টাউন এইটো তো কিমান ডাঙৰ হয় নাজানো মই আজি ৰয়িঙৰ টাউনটোত মানে বহুত দিনৰ পিছত সোমাইছোঁ তো এইটোৱে এটা সৰুকৈ টাউন আৰু তো মই এতিয়া গৈ আছোঁ ডাইৰেক্ট মায়'দিয়া এনজয় কৰোঁগৈ তো এইটোৱে টাউন ৰয়িঙে কৰিলে ধুনীয়াকৈ মোক ৱেলকাম গেটৰ পৰা আৰু এতিয়া গৈ থাকোঁ আৰু তো এটা ব্ৰিজ এটা পাইছোঁ ভাল লাগিছে চাবলৈ কাৰণে চাওক না পাহাৰখিনি ইমান ধুনীয়াকৈ জিলিকি আছে সেইফালে ব্ৰিজ মজা লাগিছে আহিছোঁ যদি ফটো এটা লৈ ল'ম ইয়াত আৰু ন কি কয় ইমান ধুনীয়া নাজাৰা আৰু কি লাগে মই এতিয়া আহি ৰয়িং টাউন পাৰ কৰিলোঁ টাউনটো পাৰ কৰি কিনে এটা হেৰি এটা পাইছোঁ ব্ৰিজ এটা বহুত ধুনীয়া ব্ৰিজ তো এই ব্ৰিজৰ পিনে পৰা ভিউটো দেখিছা নাই একদম বেক চাইডে একদম পাহাৰ জিলিকি আছে একদম ধুনীয়াকৈ তো ইয়াৰ পৰা বেছি নাই আৰু মেক্সিমাম 40 মান হ'ব নেকি মোৰ মতে 40-50 কিবা এটা ওচৰ আছে হ'ব চাইছিলোঁ বৰ্ডত পাহৰি থাকিলোঁ কিমান কিলোমিটাৰ আছিলে তো এতিয়া গৈ থাকোঁ ধুনীয়াকৈ তো এনজয় কৰি আছোঁ বিন্দাছ অকলে আহিছোঁ অকলে এনজয় কৰিছোঁ বিন্দাছ এনজয় কৰিছোঁ জুবিন দাৰ গান গাই আহিছোঁ ৰাস্তাত ভাল লাগিছে এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ গোটেইটো তো গাইজ এই ব্ৰিজটোৰ নাম আছিলে দেওপানী ব্ৰিজৰ আপুনি পৰা গৈ আছোঁ একদম মজা লাগিছে ব্ৰিজটো বাই বাই কৰোঁ এতিয়া যাওঁ আকৌ হাতে মতে লগ পামে ইমান ধুনীয়া দেখিছে পানী চানী নাই চাবলৈ কাৰণে কি ধুনীয়া লাগিছে এইফালে ইয়াত এটা চেক পোষ্ট আছিলে তো ইয়াত মানে আপোনাৰ পাৰ্মিটটো দেখাব লাগে পাৰ্মিটটো বনাইছোঁ ইয়াত দেখালোঁ তাৰপিছত গৈ থাকোঁ তো মই আহি পালোঁ এতিয়া অৰুণাচল চেক পইণ্টত পাছটো ইয়াত দেখালোঁ তাৰপিছত এইপিনে আছে আপোনাৰ মেইন গেট তো এইফালে পৰা গৈ থাকোঁ ইয়াৰ পৰা ছাৰ আপোনাৰ 40 কিলোমিটাৰ হৈ গৈছে ইয়াত না মায়'দিয়া 50+ 52 ঠিক আছে তো ইয়াৰ পৰা আৰু 55 কিলোমিটাৰ হ'ব তো মই লাহে লাহে গৈ থাকোঁ বিন্দাছ গৈ থাকোঁ এনজয় কৰি আছোঁ ইয়াৰ ভিউটো এনজয় কৰি আছোঁ অৰুণাচলৰ গোটেই চিনেমেটিক শ্বটবিলাক মই অলপ আপোনালোকক দেখাম পাৰোঁ তো ইয়াৰ পৰা গৈ ভাল লাগিছে আপোনালোকক মই দেখাই আছোঁ বাৰু পাছটো দেখালোঁ তাৰপিছত পাছটো দেখুৱাৰ পিছত মোৰ কেমেৰা দেখিলে পুলিচ অফিচাৰ এজন আছিলে তো সুধিলে কেমেৰাটো কিমান ল'লে বহুত ভাল আছিল পুলিচ ছাৰজন তো সুধিছে কেমেৰাটো কিমান ল'লে কি কথা ইউটিউব কৰা নেকি ইউটিউবৰ নাম কি এইবিলাক মোক সুধিলে মই ক'লোঁ ভালকৈ তাৰপিছত কৈছে তাত বোলে কেমেৰা নিয়া বোলে এলাউ চেলাউ চব আছে বোলে ইয়াৰ বোলে চাৰ্জ লাগিব বুলি ক'লে তো কেমেৰা চাৰ্জ ল'লে মোৰ পৰা 100 টকা আৰু 20 টকা এটা হেৰি ল'লে তাৰপিছত শ্লিপৰ কিবা মানে কাটিলেতো এণ্ট্ৰি সেইটো ল'লে তো 100 টকা ল'লে একো নাই আহিছোঁ ফূৰ্তি কৰিছোঁ একো নাই তো এতিয়া গৈ থাকোঁ ছাৰজন বহুত ভাল আছিলে কিন্তু মোৰ লগত পূৰা ফ্ৰীলি হ'ল কথা পাতিলোঁ কিন্তু যিহেতু ড্ৰেছত আছিলে সেইকাৰণে মই ভিডিঅ' নল'লোঁ কথা পাতিলোঁ ভালকৈ কৈছে আৰামকৈ যাবা আৰামকৈ আহিবা বেছি স্পীড নচলাবা যিহেতু অকলে আছা বোলে ভাল কিছুমান কথা ক'লে ভাল লাগিলে শুনি সেইকাৰণে মই বিন্দাছ গৈ আছোঁ আৰামত তো গাইজ মই এটা ভিউ দেখিছোঁ এইটো ভিউ চাওক এইটো কাৰণে ৰখি গ'লোঁ গোটেই হেৰিটো দেখিবা গোটেই মানে এইপিনে হয়তো পাচিঘাট ডামুক চামুক হয়তো দেখিবা এইপিনে পা কিন্তু অকণমান কঁৱলি টাইপ হৈ আছে ওপৰত তো চাই ভাল লাগিছে চাওক ইমান ধুনীয়া লাগিছে এইফালে পা দেখিছে নাই মাই গড অকলে মায়'দিয়া গৈ আছোঁ তো গাইজ ভিউ চাওক না ইয়াৰ পৰা ভিউ চাওক না লুক এট দ্য ভিউ মেন লুক এট দ্য ভিউ ক'ত পাই গ'লোঁ মই আহি ইমানেই ভাল লাগিছে এই পাহাৰৰ ৰাস্তাবিলাক একদম তেৰা বেকা খাৰা পাহাৰ কিন্তু তেৰা বেকা পূৰা চলাই আল্টিমেট লাগিছে কিন্তু অকল তেৰা বেকা অকল বাইকখন শুই আছে এনেকৈ শুই আছে এবাৰ যদি লেফ্ট শুৱাই দিওঁ এবাৰ ৰাইট শুৱাওঁ সেনেকুৱা মানে ইয়াত অকণমান লেণ্ডশ্লাইড হৈছিলে বাৰু এইটো তো এটা গ্ৰুপ গৈ আছে আগত তো ধুনীয়াকৈ মই সিহঁতৰ পিছে গৈ আছোঁ তো ভাল লাগিছে আহি যিমানখিনি ওপৰলৈ উঠি গৈ আছোঁ সিমানে মানে ৰাস্তাটো সৰু হৈ গৈ আছে যিমানখিনি ওপৰলৈ উঠি যাওঁ সিমানে ৰাস্তাটো সৰু হৈ গৈ আছে এতিয়া বিন্দাছ গৈ আছে এনজয় কৰোঁগৈ মায়'দিয়াত তো এইপিনে বহুত বাইকাৰ গৈ আছে তো গাড়ী দেখি পাইছে মই কেনেকুৱা খাতৰা জেগাত আহি গৈছোঁ ৰাস্তাটো একদমেই সৰু ক'বলৈ গ'লে সৰুৱে মানে তো এখন গাড়ী পাৰ হ'ব পাৰি আৰু যেনে তেনে তো এনেকুৱা পাহাৰৰ মাজে সোমাই কিনে গৈ আছোঁ ইয়াত আন্ধাৰেই সেইফালে ৰ'দ পাইছিলোঁ এতিয়া বহুত টাইম হ'ল ৰ'দে পোৱা দেখাই নাই এডোখৰতে অকণমান পৰিছে এডোখৰতে পাইছোঁ অথনি বাইদেউত পোৱাই নাছিলোঁ মই একো খোৱাই নাই মোৰ কাণ চান একদম বন্ধ হৈ গৈছে ক'ৰবাত যদি খাবলৈ কিবা পাওঁ দোকান চোকান ৰখিব লাগিব ভোকটো লগা নাই বাৰু এনেকুৱা জেগাত আহিলে মোৰ ভোকটো একদম মৰি যায় মানে অকল এনজয় কৰিব মন যায় কিন্তু মোৰ এতিয়া কাণ চান বন্ধ হৈ আহিছে লাহেকৈ তো বস্তুটো এতিয়া মই কিবা এটা খাব লাগিব মেইন কথা হৈ গ'ল সেইটো আৰু ৰাস্তাত দেখিছা নাই মানে পূৰা ক্লিয়াৰ
তো মই এতিয়া আহি পালোঁ তিৱাৰী গাঁও। তিৱাৰী গাঁও এইটো নামটো শুনিছোঁ, মই বহুতবাৰ শুনিছোঁ তিৱাৰী গাঁও। তো বাইকটো থলোঁ ইয়াত। এইটো বেনাৰ লাগি আছে আপোনাৰ তিৱাৰী গাঁও, ইয়াতে পোষ্টাৰটো লাগি আছে তিৱাৰী গাঁও। তো এইপিনে পৰা যাওঁ, ইয়াৰ পৰা 28 কিলোমিটাৰ আছে মায়'দিয়া। বিন্দাছ গৈ থাকোঁ। এতিয়া ওপৰলৈ যিমানখিনি আহি গৈ আছোঁ সিমানখিনি ঠাণ্ডা লাগিছে, হাতটো পূৰা ঠাণ্ডা হৈ গৈছে। চাহটো খাওঁ আৰু গৈ থাকোঁ ইয়াৰ পৰা। তো মই আছোঁ তিৱাৰী গাঁৱত। তিৱাৰী গাঁৱত আহি যদি মই মেগী নাখাওঁ, এইপিনে ল'লোঁ মেগী, এইফালে ল'লোঁ চাহ খাই লৈছোঁ, মেগী খাই লৈছোঁ। এইপিনে তিৱাৰী গাঁৱৰ ভিউটো এনজয় কৰিছোঁ, পাহাৰ এনজয় কৰি আছোঁ। বিন্দাছ খাওঁ আৰু ইয়াৰ পৰা বেছি নাই, 28 কিলোমিটাৰ আছে। 28 কিলোমিটাৰ বিন্দাছ লাহে লাহে গৈ থাকিম ইয়াৰ পৰা। তো মায়'দিয়াৰ পৰা হয়তো হানলিও যাব পাৰোঁ, চাই লওঁ। মই গৈ লওঁ, খাই লওঁ, তাৰপিছত গৈ আছোঁ। তিৱাৰী গাঁৱৰ পৰা ওলালোঁ। তিৱাৰী গাঁৱত খালোঁ আপোনাৰ মেগী খালোঁ, চাহ খালোঁ, পাল্ছ মটন খালোঁ, পানী বটল খালোঁ। কিন্তু তাত দাম অলপ, পানী বটল 15 টকা লৈছে। পাল্ছ মটন লৈছোঁ 5 টকা 3টা। ইমান দাম, কিন্তু খাই ভাল লাগিলে কিন্তু তাত মেগী। এইপিনৰ পৰা গৈ আছে, বেছি নাই আৰু 20 কিলোমিটাৰ আছে। বিন্দাছ গৈ আছোঁ ইয়াৰ পৰা। তো আপোনালোকে ডাইৰেক্ট মায়'দিয়া লগ পাই আছোঁ এতিয়া, ডাইৰেক্ট মায়'দিয়া। তো গাইছ ভিউ চোন কি ধুনীয়া লাগিছে ইয়াৰ পৰা। অ' মাই গড, এইফালে চাওক পুৰা গোটেইটো দেখি পায়। এই ইয়াৰ চালে এইটো হেৰি চাগে, এই ৰয়িং টাউনটো চাগে। পুৰা দেখিছে নাই, ইয়াত জুই জ্বলি আছে। পুৰা ওপৰত আহি গ'লোঁ, পুৰা ওপৰত আহি গ'লোঁ মই। অ' মাই গড, ক'ত আহি গ'লোঁ মই। মোক তো মজা লাগিছে, মোৰ তাতে আহি কিনে মজা লাগিছে। মই চেইন লিপটো নানিলোঁ, এইটো ভুল কৰিছোঁ। চেইন লিপ এটা আনিব লাগিছিলে। মোৰ চেইনটো অকণমান চাউণ্ড কৰি আছে, কেৰেক কৰিছে। তো আহি ভাল লাগিছে। এতিয়া মায়'দিয়া পালোঁ, ইয়াৰ পৰা আৰু 7 কিলোমিটাৰ আছে। আপোনালোকক দেখাই আছোঁ বাৰু মায়'দিয়াৰ বৰফ। গাইজ মই বৰফ দেখি গ'লোঁ, মায়'দিয়া বৰফ। মায়'দিয়া বৰফ দেখি গ'লোঁ গাইজ। এইফালে চাওক জিলিকি আছে, এইফালে জিলিকি আছে মায়'দিয়া বৰফ। পাই গ'লোঁ ফাইনেলি, ফাইনেলি গাইজ, ফাইনেলি পাই গ'লোঁ মায়'দিয়া বৰফ। মইতো দেখি আছোঁ ইয়াৰ পৰা, এইটো বগা বগা পুৰা পাহাৰ। তো গাইজ বগা বগা পাহাৰ দেখি আছোঁ সেইফালে। তো যাব লাগে এতিয়া, দাস ঠাণ্ডা। সেইফালে পৰা যাব লাগে, পুৰা হাত বৰফ হৈ গৈছে, বৰফ। बोलिए भैया, एंट्री करना पड़ेगा ना? हाँ, कितना देगा? एक आदमी का 20 रुपया। 20 रुपया? हाँ ठीक है। हाँ एक ही है, मैं एक ही। তো গৈ থাকোঁ, মানে পাহাৰ পুৰা ঝিলিকি আছে, হাত ঠাণ্ডা হৈ গ'ল একদম। তো গাইজ পাই গ'লোঁ মায়'দিয়া। তো বৰফ আছে অকণমান আগত। তো সেইফালে চাওক না, পুৰা বগা পাহাৰ। এইডোখৰত তো বৰফ নাই, অকণমান আগত পাম চাগে। সেইটোৱে হ'ল আপোনাৰ মায়'দিয়া পাছৰ বেনাৰ। বৰফ ইয়াতে দেখোন। পুৰা বৰফ ফিক্স হৈ আছে, পুৰা মানে হেৰি হৈ গ'ল, পুৰা বৰফ হৈ আছে। অ' মাই গড, ক'ত আহি পাই গ'লোঁ মই। লুক এট দ্য ভিউ, লুক এট দ্য ভিউ। অ' মাই গড, কেমেৰা অফে কৰিব মন যোৱা নাই। দেখিছে না, বৰফে বৰফ, বৰফে বৰফ। কাহা আ গয়া মে ভাই সাহব, অ' ভাই সাহব কাহা আ গয়া। এক্সট্ৰিম ৰাইডাৰ আছাম জয় হো। অকলে অকলে আহি গৈছোঁ মায়'দিয়া, ধেমালি কথা। কিয়া নজাৰা হে ইয়ে, কিয়া নজাৰা হে। বিউটিফুল বিউটিফুল। চাওঁ অকণমান আগত আৰু আছেনে নাই। তো গাইজ মই আহি পালোঁ মায়'দিয়া। মায়'দিয়া একদম বৰফ ঠাণ্ডা হৈ আছে, চবফালে বৰফে বৰফ, বৰফে বৰফ, বৰফে বৰফ। চবফালে ওপৰত উঠিমগৈ এতিয়া লাহেকৈ। প্ৰথম বৰফ কেইটামান দেখা লওঁ। এইফালে পুৰা চকৰিকেইটা বৰফ। টান হৈ আছে, পুৰা পুৰা শ্লিপ হৈ আছে এইটো। মাই গড, বৰফ। আৰু কি লাগে। চাওঁ ওপৰত উঠিব পাৰোঁ নাই নোৱাৰোঁ। ওপৰত উঠি যাওঁ, যদি পাৰিলেতো ভালে কথা, শ্লিপ নামাৰিলে হয়। ভাই শ্লিপ মাৰেগা। তো মই মায়'দিয়াত লৈ আছোঁ বৰফ। এই বৰফ আহি গ'ল, এই ট্ৰাক আহি গৈছে, ট্ৰাক। অ' মাই গড, কিতনা বড়া ট্ৰাক হে। তো মায়'দিয়াত আহি পুৰা বৰফ লৈ খেলি আছোঁ, পুৰা বৰফ ঠাণ্ডা। হাতত বেছি দেৰি থ'ব পৰা নাই, গলি যাব চাগে অলপ পিছত। আৰু কেইদিনমানৰ পিছত হয়তো বৰফ নাথাকিব পাৰে, যদি ঠাণ্ডা পৰে থাকিব। একদম বৰফ লৈ খেলি আছোঁ, এই চব ভাঙি গ'ল, হাত একদম ঠাণ্ডা হৈ গ'ল, ঠাণ্ডা। ওপৰত উঠিম ভাবিছিলোঁ, নোৱাৰিছোঁ, পুৰা শ্লিপ হৈ গৈছে, বডি শ্লিপ খাই গৈছে। ফটো দুটামান লওঁ, আকৌ অকণমান পাৰিলে অকণমান আগত যাওঁ। বৰফ দেখিছে না, বৰফ একদম হাত একদম মানে ঠাণ্ডা হৈ গৈছে, একদম জমি গৈছে। তো চবফালে বৰফ। সেইফালেও চাগে সানিলে নেকি, পুৰা বৰফ হৈ আছে সেইফালেও। তো সেইফালে দি অকণমান নিনে আগৰ পৰা গৈ আহোঁগৈ, বেছি আগত নাযাওঁ, ৰিস্ক নলওঁ।
ঠাণ্ডা 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 অ' মাই গড ঠাণ্ডা চবফালে বৰফে বৰফ ধেমালি নহয় ইয়াত আহা দেখিছে বৰফ বৰফৰ দুনিয়াত মই আজি কি লাগে আৰু মজা 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 ফাটা ফাটি চবেই চেলফি লৈছে মোৰো ফটো ল'ব লাগে দুটামান অকণমান চাওঁ আগত লওঁগৈ বঢ়িয়া বঢ়িয়া আল্টিমেট তো মায়'দিয়া বৰফত খেলি আছোঁ পূৰা খেলোঁতে হাত মানে একদম পূৰা লাগি গৈছে মানে নিহিলা হৈ গৈছে তো আমাৰ এইপিনে ডিব্ৰুগড় পাঠাই মাৰিছে আহি গৈছে পূৰা চব ডিব্ৰুগড়ৰ পৰা আহিছে দিগমৰ পৰা একো নাই একেলগতে যাম ন হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ অলপ লেট হ'ব পাৰে হেপী নিউ ইয়াৰ তো ডিব্ৰুগড়ৰ পৰা আহিছে একেলগতে যাম আমি তো এনজয় কৰিলোঁ ইয়াৰ গোটেইটো ফটো চটো লৈছোঁ কেইটামান চিনেমেটিক লৈছোঁ তো ফটো আৰু চিনেমেটিক ভিডিঅ'খিনি আপোনালোকে ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামৰ হেণ্ডেলটো ওলাই থাকিব স্ক্ৰীণত নহ'লে ডেছক্ৰিপশ্যনত পাব ভাল লাগিছে গোটেইটো আজি আহি এক্সপিৰিয়েঞ্চটো আজি মজা মানে বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আজি আমি আৰু অকণমান আগত গৈ আছোঁ বৰ ভয়ংকৰ ঠাণ্ডা ইয়াত ভয়ংকৰ ঠাণ্ডা গৈ আছোঁ অকণমান আগত মোৰতো মজা লাগিছে আহি ইয়াত মজা লাগিছে মুঠতে এক্সট্ৰিম ৰাইড হৈ গৈছে আজি এক্সট্ৰিম ৰাইড হৈ গৈছে আজি কেৱাট মায়'দিয়া অহাটো ধেমালি নহয় পৰিলোঁ ইয়াত বাইক লৈ পৰিলোঁ সেইটো মোৰ কেমেৰাটো অন নহ'ল একো হোৱা নাই বাৰু বাইকৰ মানে আগত এজন গৈ আছিলে তো আগ ব্ৰেক মাৰিলে চুচৰি গ'ল তো মই ৰখাব যাওঁতে মোৰ অলপ লাহেকৈ খুন্দাটো মাৰি কিনে পৰি গ'লোঁ তো একো নাই আহিছোঁ এইফালে পূৰা চবফালে স্ন' পূৰা বৰফে বৰফ পূৰা খাতৰনাক বৰফ হৈ আছে ইয়াত তো এইটো ভিডিঅ' ইয়াতে খতম কৰোঁ তো এতিয়া যাওঁ এতিয়া ঘৰত ডিব্ৰুগড় গৈ থাকোঁ ডাইৰেক্ট ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক এনেকুৱা এক্সট্ৰিম ৰাইড এটা কৰিব আহিলোঁ ইয়াত পৰিলোঁ কিন্তু পৰা ভিডিঅ'টো মই লোৱা নহ'লগৈ মোৰ কেমেৰাটো অফ আছিলে এতিয়া বেটেৰী লৈ হৈ গৈছে এতিয়া মই আকৌ পাৱাৰ বেংকত হেৰি কৰিছিলোঁ তো গাইজ ভিডিঅ'টো ভাল লাগিলে আকৌ এবাৰ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলত গাইজ বাই বাই জয় অসম